নমস্কাৰ বন্ধুসকল, নৰেন্দ্ৰ দলে ইউটিউব চেনেলৰ পৰা আপোনালোকলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ভিডিঅ'লৈ আজি ওলাইছোঁ নহয়, এনেকুৱা এটা ভিডিঅ' জাষ্ট TMPKৰ আজি মিটিং এটা আছে। ইয়াৰ কাৰণে TMPKৰ মানে যাবৰ কাৰণে অলপমান নিজৰ মিৱালখনক মানে পিন্ধি ল'ম, মানে মিচিঙত এইটো কোটত মানে চিলাইছোঁ, এইটো মানে পিন্ধি ল'ম। এইটো পিন্ধাৰ পিছত এতিয়া ওলামগৈ। আজি কিন্তু বহুত গৰম লাগিছে, কিন্তু আজি গৰমত ইয়াৰ জোতা পিন্ধি গ'লে অলপমান বেছি গৰম লাগিব। মানে চেপ্পল দুযোৰ চাওক, চেপ্পল দুযোৰ আছে, কোনটো পিন্ধি যাম? এইটো পিন্ধি যাম, এইটো বন্ধুসকল বেছি গৰম লাগিছে, ইয়াৰ কাৰণে জোতাখনক পিন্ধি যাম, চেপ্পলযোৰখনকে পিন্ধি যাম। এতিয়া ওলাই গৈ আছোঁ ঘৰৰ পৰা। জাষ্ট এতিয়া টাইম বাজিলে 12টা। জাষ্ট ওলাইছোঁ। এই মানে ওলোৱা জেগাটো বেছি দূৰ নহয়, অকল মোৰ ঘৰৰ পৰা মানে অকল 2 কিলোমিটাৰ আছে। জাষ্ট মই এতিয়া যাম, মানে মোৰ নিজৰ চাইকেল লৈ যাব লাগিব। একটু বলক বন্ধুসকল আজিৰ ভিডিঅ'খনক চাইকেলেৰে আৰম্ভ কৰোঁ। একেবাৰে বন্ধুসকল এতিয়া চাইকেলেৰে গৈ আছোঁ, এতিয়া গৈ আছোঁ। এনেকৈ তামাম লাগিব আজিৰ ভিডিঅ'টো। এনেকুৱা তামাম এটা ভিডিঅ' বনাই দিম নহয়, আপোনালোকে জাষ্ট দেখি লাষ্টলৈকে চাই থাকক। আৰু লগতে মোৰ চেনেলখনক প্লিজ লাইক কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা। বলক এতিয়া গৈ থাকোঁ। চাইকেলেৰে আৰম্ভ কৰিছোঁ। কি হ'ব আৰু বেছি নাই, আৰু অলপমান 5-10 মিনিটমান আৰু গ'লে পাই যাব। এই 10 মিনিটো নালাগিব, আৰু 7 মিনিট বা এনেকুৱা লাগিব। এতিয়া গৈ আছোঁ, স্পীডতে গৈ আছোঁ, আপোনালোকে জাষ্ট চাই থাকক। কিন্তু চাইকেলখনত গৈ আছোঁ, কিন্তু স্পীডত গৈ আছোঁ। স্পীডত গৈ থাকিলে কি হ'ব, কিন্তু চাইকেলৰ ব্ৰেকো নাই, একো নাই। বন্ধুসকল আৰু অলপ আছে, আৰু অলপ পিছতে পাই যাব। মানে কি এইটো মানে মিটিঙলৈ পাই যাব। কেনেকৈ ভাল লাগিছে, এনেকুৱা ধামাকা হ'ব নেকি? মিটিঙত কি হ'ব, ধামাকা নহয়। চাই ল'ম বাৰু, শুনি ল'ম কি হয় আৰু খবৰ। কিবা ফাংচনো হ'ব। এতিয়া একেবাৰে আহি পালোঁ অকাজান হাই স্কুল। অকাজান হাই স্কুলতে এতিয়া চলি আছে মিটিংখন, আৰু গেটলৈ সোমাবলৈ আৰু সোমাই আছোঁ। চাইকেলেৰে সোমাই আছোঁ দেই। চাইকেলসকলে এতিয়া ফাইনেলি আহি পালোঁ অকাজান গেটৰ পৰা। এতিয়া সোমাই আছোঁ মই, এতিয়া সোমাই আছোঁ। একেবাৰে আহি আছোঁ। ফাইনেলি এতিয়া সোমাই আছোঁ, মানে য'ত মিটিংখন হৈ আছে ইয়ালৈ এতিয়া একেবাৰে আহি পালোঁ। ইয়াত অলপমান ইয়াত পৰিৱেশখন অলপমান দেখাবলৈ লৈছোঁ। একেবাৰে মানে ৰুমখন মানে ফুল হৈ আছে। এতিয়া আৰম্ভ কৰিছে মানে মগৰ নৃত্য মানে গাবলৈ। এইটো মানে অলপমান শুনি মানে মগৰ নৃত্যসকলক ভাল লাগে, আৰু নিজেও মানে গাবলৈ মন গ'ল, আৰু লগতে নিজৰ মানে কাম মানে এনেকুৱা হৈ গ'ল। ইমান বঢ়িয়া হৈ গৈছে নহয়, ইমান বঢ়িয়া লাগিছে। আৰু পিছত কি হ'ব আপোনালোকে জাষ্ট ভিডিঅ'খন চাই থাকক। ভিতৰত বহুত গৰম হৈ আছে, ইয়াৰ কাৰণে অলপমান বাহিৰলৈ ওলাইছোঁ। বাহিৰত মানে অলপমান জিৰণি ল'বলৈ, আৰু লগতে আৰু এজন মানে নিজৰ গাঁৱৰে মানে লগ পালোঁ। নামটো কৈ দিয়ক অলপমান। বিশাল দলে লগ পালোঁ। বিশাল দলে আৰু অলপমান মানে দুইজনে মানে জিৰাই ল'ম, তাৰপিছত আকৌ সোমাই কিনি যি হ'ব এই ভিডিঅ'টো চাই ল'ম। কি হ'ব মানে হ'বলগীয়া আছে, আৰু বহুত হ'ব, আৰু চাই থাক। এই লগতে আহি পালে প্ৰণৱ আৰু শচীন। জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে, য'ত মানুহৰ দাম অলপ কৰে,
তাই চাই আমাৰ ইমান সুন্দৰকৈ গীত এটা গাই দিলে নহয় ভূপেন হাজৰিকাৰ গীত ইমান মজা লাগিলে ইমানে তামাম মজা লাগিলে নহয় এনেকুৱাই আৰু আমি মানে গাব লাগিব আৰু আমাৰ সমাজখনকো এনেকৈ আগুৱাই লৈ যাব লাগিব আৰু বাহিৰলৈ ওলাইছোঁ বাহিৰত মানে অলপমান জিৰণি ল'লে আৰু লগতে আৰু এজন মানে নিজৰ গাঁৱৰে মানে লগ পালোঁ নামটো কৈ দিয়ক অলপমান বিশাল দলে বিশাল দলে লগ পালোঁ বিশাল দলে আৰু অলপমান মানে দুইজনে মানে জিৰাই ল'ম তাৰপিছত আকৌ সোমাই কিনি যি হ'ব এই ভিডিঅ'টো চাই ল'ম কি হ'ব মানে হ'বলগীয়া আছে আৰু বহুত হ'ব আৰু চাই তাক এই লগতে আহি পালে প্ৰণৱ আৰু শচীন এতিয়া সকলোৱে চব্জিৰ কাৰণে অপেক্ষা কৰি আছে দেই কিন্তু চব্জি পালোঁ আৰু ইয়াৰ লগতে এতিয়া খাবলৈ সকলোৱে মানে দৌৰিছে আৰু এতিয়া খাবলৈ আৰম্ভ তাৰপিছত জাষ্ট এতিয়া বন্ধুসকল মানে ভাতখনক খাই শেষ কৰিলে আৰু লগতে অলপমান জিৰণি মানে অলপমান গাড়ীৰ ওচৰত এতিয়া আছোঁ ইয়াৰ পিছত অলপমান মানে চিনাকি কৰিব দি ল'ম নামটো অলপমান কৈ দিয়ক ৰঞ্জু তাইক ক'ত হয় মানে ইয়াৰ পৰিস্থিতিখন অলপমান দেখাই লওঁ আৰু কি হৈ আছে এনেকুৱা মানে তামাম গান গাই আছে নহয় অলপ দেখাই লওঁ এই মানে মিটিংখনৰ উদ্দেশ্যটো অলপমান মই দাদাৰ পৰা সুধি লওঁ আৰু কি আছিলে ইয়াৰ মানে মোৰ উদ্দেশ্যটো আপুনি অলপমান কৈ দিয়কচোন হয় নমস্কাৰ এইটো অকজান আঞ্চলিক সমিতি TMPK MMK TMMK MBK আৰু দিৰবি কাবাং আগম কাবাং লগত লৈ আমাৰ ছটা জাতীয় সংগঠন ইয়াতে অকজান হাইস্কুল প্ৰাংগণত অধিৱেশন পতা হৈছে আজি আমাৰ নৱমতম দ্বিবাৰ্ষিক অকজান আঞ্চলিক সমিতিৰ অধিৱেশন সেয়েহে আমি গোটেই সাংগঠনিক সহকৰ্মীৰ সৈতে ইয়াতে আমি অধিৱেশন সভা পতা হৈছে বহুত ধন্যবাদ থাকিল দাদালৈ এনে বন্ধু বান্ধৱী অকল এতিয়া টাইমখন বাজিলে 5টা বাজে জাষ্ট মই এই য'ত মিটিং কৰি আছিলে ইয়াৰ পৰা জাষ্ট নেকি এতিয়া মই ওলাইছোঁহে ইয়াৰ জাষ্ট মানে উদ্দেশ্যটো আছিল যে আমাৰ মিচিং সমাজৰ যাতে নেকি মানে মিচিং সমাজখন আৰু ওপৰলৈ লৈ যাওক আৰু এইটো মানে আমাৰ সংস্কৃতিখনক আৰু আমাৰ কলা সংস্কৃতি আৰু সকলো দিশত শিক্ষা আৰু সংস্কৃতি সকলো আমাৰ মিচিং সমাজখন মানে যাতে নেকি উন্নত হৈ যায় ইয়াৰ কাৰণে ইয়াৰ মোৰ উদ্দেশ্যটো আছিল আৰু লগতে আপোনালোকে মোৰ ভিডিঅ'খনক চাই প্লিজ ভাল লাগিলে যদি প্লিজ লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা লগতে ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনখনক টিপি দিবা বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।